আজি আপোনালোকক মই এনেকুৱা এটা ব্যৱসায়ৰ আইডিয়া বিষয়ে ক'বলৈ গৈ আছো যিটো ব্যৱসায় আপোনালোকে অসমত কৰি মাহেকত 30,000 পৰা 40,000 টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ পাৰিব। ফুড আইটেমৰ যদি আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে এই মেচিন লৈ আপোনালোকে চেৱৈ বনাই ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। মাহেকত এনে কিমান টকা উপাৰ্জন কৰিবলৈ পাৰিব? মাহত আপুনি আৰামছে 60-70 হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। ঘেহুৰ আটাই হওক বা আপোনাৰ ময়দাৰে হওক, দৌটো আপুনি ইয়াতে দিয়াৰ পিছত অটোমেটিকলি আপোনাৰ চেৱাইটো ওলাই আহিব। আমাৰ অসমত বহুতো নিবনুৱা যুৱক যুৱতী আছে। সকলোৰে সপোন থাকে এটা ব্যৱসায় কৰিবলৈ। বহুতে চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকে, চাকৰি পাম বুলি, কিন্তু লাষ্টত তেখেতৰ চাকৰি নহয়গে। গতিকে আমাৰ অসমত বৰ্তমান সময়ত বহুতো নিবনুৱা যুৱক যুৱতী আছে। বহুতে ব্যৱসায় কৰিম বুলি ভাবি থাকে। মোক বহুতে কমেণ্ট কৰি সুধি থাকে যে কি ব্যৱসায় কৰিম, কি ব্যৱসায় অসমত কৰিলে চলিব। বৰ্তমান মই আছো গুৱাহাটীৰ বৰাগাঁৱত মা কামাখ্যা মেচিনাৰীত আছো। আজি আপোনালোকক মই এনেকুৱা এটা ব্যৱসায়ৰ আইডিয়া বিষয়ে ক'বলৈ গৈ আছো যিটো ব্যৱসায় আপোনালোকে অসমত কৰি মাহেকত 30,000 পৰা 40,000 টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ পাৰিব। প্ৰথমতে মই চিনাকি কৰাই দিব লৈছো মা কামাখ্যা মেচিনাৰী সেলছ এক্সিকিউটিভ মেমক। নমস্কাৰ। নমস্কাৰ। প্ৰথমতে তোমাৰ শুভ নামটো জনাবা। মোৰ নাম মিছ হাছনাৰা বেগম। আৰু তোমালোকৰ কোম্পানীৰ লোকেশ্যনটো জনাবা। আমাৰ লোকেশ্যনটো হৈ গ'ল পশ্চিম বৰাগাঁও বিজ্ঞানপাঠ নিয়াৰ বাই প্ৰাগজ্যোতি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল। যিহেতু মই ভিডিঅ'টোৰ আৰম্ভণিতে ক'লো আমাৰ অসমত নিবনুৱা যুৱক যুৱতী বহুত আছে। আজি কি ব্যৱসায়ৰ বিষয়ে আমি পাতিবলৈ গৈ আছো? হয়, আজি আমি এইটো ব্যৱসায় ক'ব ওলাইছো চেৱাই মেচিন, কেনেকৈ চেৱাই বনাই আজি আমি তাৰ বিষয়ে ক'ব ওলাইছো। এই মেচিনটো আপোনালোকে দেখিব পাৰিছে। এই মেচিনটোৰ জৰিয়তে চেৱৈ বনাবলৈ পাৰিব। আমি দৈনন্দিন জীৱনত যি চেৱৈ খাওঁ, ঈদেই হওক বা বিহুৱে হওক, সকলোতে আমাৰ চেৱৈ প্ৰয়োজন হয় আৰু চেৱৈ সকলোৱে খায়। আপোনালোকে এই মেচিনৰ জৰিয়তে চেৱৈ বনাই এটা ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। প্ৰডাকশ্যন কিমান হয় ঘণ্টাত? এইটোত আপোনাৰ ঘণ্টাত আপোনাৰ 60 কেজি প্ৰডাকশ্যন কৰিব পাৰিব। 1 ঘণ্টাত আপোনালোকে 60 কেজি পৰ্যন্ত চেৱৈ বনাবলৈ পাৰিব এই মেচিনৰ জৰিয়তে। মেটেৰিয়েলছ কি লাগিব বনাবলৈ? বিশেষ একো নালাগে, তোমাৰ ঘেহুৰ আটাটো হ'লে হ'ল আৰু নিমখটো দি কিনে তুমি দৌটো বনোৱাৰ পিছত ইয়াতে দিয়াৰ পিছত তোমাৰ চেৱাইটো ওলাব। ফুড আইটেমৰ যদি আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে এই মেচিন লৈ আপোনালোকে চেৱৈ বনাই ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। ইয়াৰ ইলেক্ট্ৰিচিটি কি লাগিব? ইলেক্ট্ৰিচিটি তোমাৰ ঘৰত যোনটো আমি কাৰেণ্ট চলাও আপোনাৰ সিংগল ফেজতে এইটো চলিব। এক্সট্ৰা কমাৰ্চিয়েল লাইন ল'ব লগা দৰকাৰ নাথাকে। আপোনালোকে সিংগল ফেজৰ ইলেক্ট্ৰিচিটিতে মেচিনটো চলাবলৈ পাৰিব। কোনো ধৰণৰ 3 ফেজ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন নহয়। এই মেচিনৰ জৰিয়তে আপোনালোকে ফুড বিজনেছ এটা কৰিবলৈ পাৰিব আৰু চেৱৈ বনাই পেকেটিং কৰি আপোনালোকে ৰিটেইলত চেল কৰিবলৈ পাৰিব বা হোলচেলত চেল কৰিবলৈ পাৰিব। মাহেকত এনে কিমান টকা উপাৰ্জন কৰিবলৈ পাৰিব? মাহত আপুনি আৰামছে 60-70 হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব চেৱাই মেচিন মানে লৈ কেনে আমাৰ ইয়াৰে পৰা। প্ৰতিমাহে আপোনালোকে 60 পৰা 70 হাজাৰ টকা ইষ্টিমেটেড ইনকাম কৰিবলৈ পাৰিব এই মেচিনটোৰ জৰিয়তে যদি মাৰ্কেটিং ভালকে কৰে। যদি আপোনালোকে বহুদিনৰ পৰা ভাবি আছে ব্যৱসায় কৰিম বুলি এই মেচিন লৈ আপোনালোকে ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। আৰু এই মেচিনটো সাপোজ কোনোবাই ল'লে মেচিনটোৰ গ্যাৰান্টি ৱাৰেন্টি কিমান আছে? আমাৰ প্ৰত্যেকটা মেচিনত 1 ইয়াৰ ৱাৰেন্টি থাকিব আৰু 5 ইয়াৰ্ছ আপোনাৰ সাৰ্ভিসিং ফ্ৰী থাকিব। যদি মেচিনটো লোৱাৰ 1 ইয়াৰৰ ভিতৰত যদি আপোনাৰ মটৰ ওয়াইজ কিবা প্ৰবলেম পায় দেন ৰিপ্লেস হৈ যাব আৰু 5 বছৰৰ পিছত আপোনাৰ যদি প্ৰবলেম পাই থাকে আমাৰ ইয়াৰে পৰা টেকনিশিয়ান যাব আপোনালোকক ফ্ৰী সাৰ্ভিসিং দি পেলাই আহিব। এই মেচিনটোত 1 বছৰ ৱাৰেন্টি পাব, লগতে 5 বছৰ আপোনালোকে ফ্ৰী সাৰ্ভিসিং লাভ কৰিব। যদি কিবা কাৰণত মেচিনটো বেয়া হয় তেনেহলে তেখেতসকলৰ টেকনিশিয়ান আছে, আপোনালোকৰ ঘৰত গৈ পেলাই ঠিক কৰি আহিব। তেখেতসকল যিহেতু মেনুফেকচাৰিং ইউনিট হয়, মেচিনসমূহ নিজে মেনুফেকচাৰিং কৰে, গতিকে আপোনালোকে নিশ্চিন্ত মনেৰে মেচিন ল'বলৈ পাৰিব। এতিয়া এই মেচিনটোৰ ডেমো কৰি দেখাব চেষ্টা কৰিম যে কেনেদৰে চেৱৈ বনোৱা হয়। হয়, আজি আমি আপোনালোকক দেখুৱাম কেনেকৈ চেৱৈ বনোৱা হয়, কেনেকৈ কি পদ্ধতি লাগে গোটেইখিনি দেখুৱাব পাৰিম। আৰু আপোনালোকে দেখিব পাৰিছে বৰ্তমান মেচিন ৰেডি হৈ গ'ল আৰু এইফালে চেৱৈ ওলাই আছে দেখিব পাৰিছে। এইটো কেনেকুৱা পদ্ধতিত উলিওৱা হৈছে চেৱৈটো? পদ্ধতি বিশেষ তেনেকৈ একো নাই। আপোনাৰ যোনটো দৌ থাকিব হয়, আপোনাৰ ঘেহুৰ আটাই হওক বা আপোনাৰ ময়দাৰে হওক, দৌটো আপুনি ইয়াতে দিয়াৰ পিছত অটোমেটিকলি আপোনাৰ চেৱাইটো ওলাই আহিব। আচ্ছা, আপোনালোকে দেখিব পাৰিছে কি ধুনীয়া ওলাইছে, আপুনি চাব পাৰিছে। ফিনিচিংটো দেখিব পাৰিছে, পাতল পাতল ওলাইছে। হয় আপোনালোকে দেখিব পাৰিছে কিমান ধুনীয়াকৈ ওলাইছে। এনেদৰে আপোনালোকে চেৱৈ উলিয়াবলৈ পাৰিব। চেৱৈ উলিয়াই আপোনালোকে পেকেটিং কৰি বেচিব পাৰিব, চেল কৰিব পাৰিব, ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব। তো এই মেচিনটোৰ জৰিয়তে এইপিনে আপোনালোকে ময়দা বা আটা ভৰাই দিব পাৰিব, ময়দা দি বনাব পাৰিব প্লাছ আটা দিও বনাব পাৰিব। যোনটো মন যায় আপোনালোকে সেইটো মেটেৰিয়েলছ দিয়ে বনাবলৈ পাৰিব। আৰু চাওক বৰ্তমান ওলাই গ'ল দেখিব পাৰিছে। এনেদৰে আপোনালোকে চেৱৈ উলিয়াব পাৰিব। চাওক এইটো ডাইৰেক্ট ৰেডি হৈ গ'ল নেকি? এয়া চাব পাৰিছে আপুনি কি ধুনীয়া ওলাইছে আপোনাৰ। হয় চেৱাইটো এয়া আপোনাৰ যোনটো চেৱাই থাকিব হয় এনেকৈ ধুনীয়া হ'ব আপোনাৰ। অ'কে, এয়া দেখিব পাৰিছে এনেদৰে আপোনালোকে চেৱৈ উলিয়াই ব্যৱসায় আৰম্ভ কৰিবলৈ পাৰিব এই মেচিনটোৰ জৰিয়তে। যিহেতু চেৱৈটো সকলো কামতে লাগে, বহুতে খাই ভাল পায়, এই ব্যৱসায় কেতিয়াও বন্ধ হৈ নাযায়।
এই ব্যৱসায় কৰি আপোনালোকে উপকৃত হ'বলৈ পাৰিব আৰু বহুত টকা উপাৰ্জন কৰিবলৈ পাৰিব এই মেচিনটোৰ জৰিয়তে। যদি এই মেচিনটো লাগে, স্ক্ৰীণত ফোন নম্বৰ দিয়া হৈছে, এতিয়া আপোনালোকে যোগাযোগ কৰক। চাওক ফিনিচিং দেখিব পাৰিছে, খুব ধুনীয়া ফিনিচিঙত ওলাইছে, এনেদৰে